আপোনাক দেখাৰ পৰাই কবি চিন্তুনাথ আবৃত্তি ৰাহুল কাশ্যপনাথ। ইমান দিনে আপুনি ক'ত আছিলে? কিয় ইমান দিনেতো দেখা নাছিলোঁ আপোনাক? মোৰ চকুৰ পৰা কেনেকৈ ইমান দূৰত আছিলে? মোৰ চকুত এবাৰো তোমাক মুখত ধৰা পৰা নাছিল কিয়? মইতো বহুত আগতে তোমাক দেখিছিলোঁ। ক'ত দেখিছিলোঁ? মনত পৰিছে, সপোনত দেখিছিলোঁ। সপোন ইমান বাস্তৱ হয় জানো? কিন্তু এয়াতো কোনো সপোন নহয়। আজি মোৰ সন্মুখত তুমি, আৰু কিয় এনেকুৱা লাগিছে তুমি যেন মোক বহুত আগৰ পৰাই চিনি পোৱা। নীলাঞ্জনা আৰু জনকীতকৈ তুমিতো ধুনীয়া। তোমাৰ মেলা চুলি আৰু হাঁহিতে মোক আকৰ্ষণ কৰি পেলাইছিলা। সপোনত দেখাৰ দৰে আজিও তোমাক দেখা পায় মই সপোন আৰু বাস্তৱৰ মাজত একো পাৰ্থক্য বিচাৰি পোৱা নাই। আপোনাক দেখাৰ পৰাই কিবা মিঠা বিষ এটা বুকুত আমনি কৰি আছে। যদি আপোনাৰ আপত্তি নাপাওঁ, জনম জনম আপোনাৰ প্ৰিয়জন হৈ ৰ'ম। আৰু যদি আপোনাৰ কিবা অভিযোগ পাওঁ, একপক্ষভাৱে হ'লেও আপোনাৰ প্ৰেমিক হৈ ৰ'ম।